আৰু প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত মই মাধুৰ্যই স্বাগতম জনাইছো আৰু এটা বিশেষ খবৰ দিব বিচাৰিছো। জুনাইত এবাৰ সংঘটিত হৈছে বিনামূলীয়া চাউলৰ ব্যাপক কেলেংকাৰী আৰু এই ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বিনামূলীয়া চাউলৰ যি দুৰ্নীতি সেই দুৰ্নীতিৰ উচিত তদন্ত বিচাৰি প্ৰকাশ কৰিছে মন্তব্য। আমি সবিশেষ এই মুহূৰ্তত জনাই যাম। চৰকাৰে যোগান ধৰা চাউল মুকলিকৈ বিক্ৰী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ঘটনা ঘটি আছে। বিনামূলীয়া চাউলত একাংশ দুষ্ট চক্ৰৰ চকু পৰা পৰিলক্ষিত হৈছে। জুনাইত চৰকাৰে যোগান ধৰা চাউল মুকলিকৈ বিক্ৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। শীঘ্ৰে তদন্ত কৰি দোষীক শাস্তিৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। এই মুহূৰ্তত আমি জনাই গৈছো সবিশেষ 20 তাৰিখে জোনাই বজাৰস্থিত আগৰৱালা পুত্ৰ অজয় কুমাৰ আগৰৱালাৰ ওৰফে মুন্নাই চৰকাৰে যোগান ধৰা চাউল মুকলিকৈ বিক্ৰী কৰাৰ সময়তে খাটেলোতে ধৰা পৰে আৰু হাতেলোতে ধৰা পেলাই ৰাইজ আৰু স্থানীয় সাংবাদিকৰ দলে। তাৰ পাছত আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলো। দুৰ্নীতিৰ বিৰুদ্ধে লগে লগে তদন্ত ঘোষণা কৰিছিল জোনাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষক অজিত কুটুমে। কিন্তু আজি 3টা দিন পাৰ হৈ যোৱা স্বত্তেও তদন্তৰ কোনো সঠিক প্ৰমাণিত ক্ষতিয়ন দিব পৰা নাই জোনাই প্ৰশাসন তথা যোগান বিভাগে। অজয় কুমাৰ আগৰৱালা ওৰফে মুন্নাই যোৱা 20 তাৰিখে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত 5,000 কুইণ্টেল চাউল আবণ্টন পোৱা বুলি নিজ মুখে কৈছিল যদিও জোনাই যোগান বিভাগৰ প্ৰাথমিক তদন্তৰ পৰা মাত্ৰ 2500 কুইণ্টেল চাউলহে আবণ্টন পোৱা বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। আচলতে কোন এই দুৰ্নীতিৰ লগত জড়িত? উচ্চ পদস্থ বিষয়াও জড়িত আছে নেকি প্ৰশ্ন উত্থাপন হৈছে। বহুৰূপী ব্যৱসায়ী অজয় কুমাৰ আগৰৱালা ওৰফে মুন্নাই প্ৰতিদিনে চাউলৰ বস্তাই বস্তাই বিক্ৰী কৰাৰ উপৰিও জোনাই সদৰৰ প্ৰায়ভাগ জনগণে সন্ধিয়া শাৰী পাতি তেখেতৰ দোকানত চাউল ক্ৰয় কৰে। তেনে ক্ষেত্ৰত আজি 3 বছৰ পৰ্যন্তই যোগান ধৰা 2500 কুইণ্টেল চাউল বিক্ৰী শেষ নোহোৱা ৰহস্যজনক হৈ পৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু এই মুহূৰ্তত আমি জনাই গৈছো সবিশেষ পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলো। জোনাইত বিনামূলীয়া চাউলৰ ব্যাগুম কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগ সন্দৰ্ভত এই মুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া আছে। আমি পুনৰ প্ৰতিক্ৰিয়া আগবঢ়াইছো। জোনাই বজাৰত অৱস্থিত অজয় কুমাৰ আগৰৱালা নামৰ যিজন ব্যৱসায়ীয়ে সেই ব্যৱসায়ীজনে চৰকাৰী চাউল ব্লেক মাৰ্কেটত বিক্ৰী কৰাৰ পিছতো তেখেতক যোগান বিভাগে হাতেলোতে ধৰা পেলোৱাৰ পিছতো আজি পৰ্যন্ত সেই ঘটনা সম্পূৰ্ণ তদন্ত হোৱা নাই, তেখেতক উচিত শাস্তি দিয়া নাই। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ যে অজয় কুমাৰ আগৰৱালাৰ বিৰুদ্ধে যি হাতেলোতে তেখেতক প্ৰমাণ পোৱা গৈছে তেখেতৰ বিৰুদ্ধে আইনগতভাৱে বিহিত ব্যৱস্থা হ'ব লাগে আৰু চৰকাৰী চাউল দুখীয়া জনসাধাৰণৰ কাৰণে চৰকাৰে যি চাউল যোগান ধৰিছে এই চাউল আচলতে প্ৰকৃতাৰ্থত দুখীয়া জনসাধাৰণে পাইছে নাই এই কথা চৰকাৰে গুৰুত্ব দিব লাগে। কাৰণ চৰকাৰে এই কথাবোৰ গুৰুত্ব নিদিয়াৰ কাৰণে এতিয়া দিনক দিনে আমি দেখিবলৈ পাইছোঁ যে এই চৰকাৰী চাউল এতিয়া বাহিৰৰ যি ব্লেক মাৰ্কেট এই ব্লেক মাৰ্কেটত বিক্ৰী হয় আৰু ওপৰতে কিছুমান মধ্যভোগীয়ে ইয়াৰ পৰা টকা উপাৰ্জন কৰে আৰু এই টকাৰে তেখেতলোকে বৃহৎ অট্টালিকা বনায়। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ অজয় কুমাৰ আগৰৱালাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব লাগে, তেখেতক উচিত শাস্তি দিব লাগে যাতে পুনৰ কোনো এনেধৰণৰ কাম কৰিবৰ কাৰণে প্ৰস্তুত নহয়। যোৱা 20 তাৰিখে জোনাই চাহমল আগৰৱালাৰ দোকানৰ ফ্ৰণ্টৰ পৰা যি সুলভ চাউলৰ যি আমাৰ খাটিগুৱা ৰাইজৰ চাউল তাৰ সন্মুখৰ পৰা আমাৰ ৰাইজ লগতে আমাৰ সাংবাদিক বন্ধুসকলৰ যি তেওঁলোকৰ প্ৰচেষ্টাত যি ধৰা পৰিছিলে এই প্ৰচেষ্টাৰ ফলত আজি বিভিন্ন চেনেলত আমি দেখা পাইছোঁ এই চাহল বহুৰূপী অজয় আগৰৱালা চাহমল আমুক তেওঁলোকৰ নাম বহুত আমি জানিব পৰা মতে কিন্তু এই মানুহজনে এই বক্তব্যৰ পৰা আমি এটাই কথা বুজিছোঁ তেওঁৰ যি বক্তব্য শুনিছিলোঁ তেওঁ লকডাউনৰ সময়ত 5,000 চাউল বিক্ৰীৰ বাবে তেওঁ আবণ্টন পোৱা বুলি। কিন্তু আমি এতিয়া প্ৰাথমিক তদন্তত আমি গম পোৱা গৈছে 2500 কুইণ্টেলহে তেওঁ আবণ্টন পোৱা। কিন্তু আজি 3 বছৰ ধৰি তেওঁ সেই আবণ্টন পোৱা চাউল কিয় আজিলৈ বিক্ৰী হ'ব পৰা নাই? সেই 3 বছৰ সেই 2500 কুইণ্টেল চাউল 3 বছৰে তেওঁ বেছি থাকিব পাৰে নেকি?
তেওঁলোকক গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সেই গেলা চাউল তেওঁৰ মুখৰ পৰা নিজেই বক্তব্য দিছিলে তেওঁ গুন্ধোৱা চাউল বুলি, কিন্তু সেই চাউলক জনাই প্ৰশাসনে অতি শীঘ্ৰে মানে তেওঁৰ দোকানৰ পৰা চেজ কৰক। লগতে তেওঁৰ সুলভ মূল্যৰ দোকানৰ চাউল তেওঁ যি মানে যি তেওঁ বেচাৰ যি প্ৰক্ৰিয়া চলাই আছে এই জনাই প্ৰশাসনে হস্তক্ষেপ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰি তেওঁক দোষীজনক বিহিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনালোঁ। উপৰিও